हेलो गाइस आमार चेनेलर अन्य एटी भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। এক নং চৰাইহেবিখনত মুনৱাল কছাৰীসকলে তিনিদিনীয়া কাৰ্যসূচীৰে লখিমী সভা পাতিছিলে। সেই লখিমী সভাৰ কিছুমান নীতি নিয়ম মই যিমানখিনি পাৰো ভিডিও কৰি ৰাখিছিলো আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। এয়া তেখেতসকলে গায়ন বায়ন আৰু পৰম্পৰাগত গীত আৰু নৃত্যৰে জান বা বিলৰ পৰা লখিমী আনিবলৈ গৈছে। প্ৰথমে তেখেতসকলে ৩১ কোটি দেৱ দেৱতাক পূজা অৰ্চনা কৰে। পূজা অৰ্চনা কৰাৰ পিছত জাকৈ মৰা পৰ্ব, জাকৈ মাৰি যি মাছ পায় তাক লখিমী বুলি গণ্য কৰা হয়।
লক্ষ্মী আনি প্ৰথমে নামঘৰত ৰাখে আৰু তাৰ পিছত প্ৰত্যেকেই নামঘৰৰ পৰা লক্ষ্মী নিজৰ নিজৰ ঘৰলৈ নিয়ে। দ্বিতীয়তে আছে বেনুদৰ ভৰা মৰাণ এই তিনিগৰাকী প্ৰথমতে উত্তৰদায়িত্ব আহি লক্ষ্মী ল'ব বাবে জনাইছে। এয়া বাইদেউহঁতে লক্ষ্মী ঘৰলৈ নিছে। থাকি গৈছে আমাৰ ধৰিত্ৰীয়ে মাকক ভৰি ধুৱাই লক্ষ্মী আদৰিছে, লগতে দ্বিতীয় চাই আছে। আৰু প্ৰত্যেকৰ পদূলিৰ মুখত একোখনকৈ এইদৰে ধুনীয়া ধুনীয়াকৈ গেট বনায়। এয়া লক্ষ্মী ঘৰত সোমোৱাৰ পিছত ৰাতিলে আইতাহঁতে এইদৰে বিহু কৰিছিলে ভিনদেউহঁতৰ ঘৰত।
আজিলৈ তেন্তে ভিডিঅ'টি ইমানতে সামৰিছোঁ।